YouTube channel. Friends, মই আজি আছো ডিব্ৰুগড় জিলাৰ বগীবিল স্থিত ডিব্ৰুগড় জিলাৰ প্ৰথমখন ৰিভাৰ ক্ৰুজ ব্ৰহ্মপুত্ৰ পাৰৰ ওপৰত আৰু এই ৰিভাৰ ক্ৰুজখন প্ৰস্তুত কৰি উলিয়াইছে ডিব্ৰুগড়ৰ এটা বেচৰকাৰী সংস্থা ABCT এক্সপ্লৰেশ্যনে আৰু এই সংস্থাটোৰ স্বত্বাধিকাৰী হৈছে শ্ৰীযুত ধীৰাজ বিকাশ গৈ। তেওঁ সুদূৰ USA 4 বছৰ চাকৰি কৰি আহি অসমৰ বাবে কিবা এটা কৰোঁ বুলি ভাবিছে আৰু আজি আমি ইয়াত কিনো কৰিম আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। তো ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকক মই এই ক্ৰুজখনৰ কিছু কথা জানিবলৈ দিওঁ। প্ৰথমতে জনাওঁ যে এই ক্ৰুজখন এখন লাক্সাৰিয়াছ ক্ৰুজ হয়। ইয়াত আপোনাৰ 3টা ডিলাক্স ৰুমৰ সুবিধা আছে আৰু আপুনি এই ক্ৰুজখনত ডিব্ৰুগড় বগীবিলৰ পৰা আপোনাৰ গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব আৰু লগতে ইয়াত অত্যাধুনিক সা সৰঞ্জামেৰে ভৰা বহুতো সুবিধা আছে। তো ফ্ৰেণ্ডছ, এইটো আপোনালোকে দেখিছে আপোনালোকৰ বাবে এটা ধুনীয়া ডাইনিং হল। ইয়াৰ চকী টেবুলবিলাক বাঁহৰে তৈয়াৰী আৰু ইয়াত আপোনালোকৰ বাবে মিউজিক ছিষ্টেমৰ ব্যৱস্থাও কৰি থোৱা হৈছে। খুব ধুনীয়া পৰিৱেশ। আৰু ফ্ৰেণ্ডছ, গ্ৰাহকৰ সুবিধাৰ্থে এই ৰেষ্টুৰেণ্টখনৰ এটা ধুনীয়া অত্যাধুনিক বাথৰুমো আছে। তো বাথৰুমটোৰ সমূহ আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। এই ৰিভাৰ ক্ৰুজখন নিয়াৰিকৈ চলাই যায় আমাৰ কাশীনাথ দা। বৰ ধুনীয়া মানুহ আৰু বৰ ভাল মানুহ। তো এখেতে চলাই আছে এতিয়া। যিহেতু এখন ৰিভাৰ ক্ৰুজ হয়, তো গ্ৰাহকৰ সুবিধাৰ্থে এই ৰিভাৰ ক্ৰুজখনত 3টা ডিলাক্স ৰুমৰ ব্যৱস্থাও কৰি থৈছে। তো সেই ডিলাক্স ৰুমকেইটা আপোনাক আগলৈ দেখুৱাই থাকিম আপোনালোকক। তো মোৰ ভিডিঅ'টোত চাই থাকক, আপোনালোকে এই ৰিভাৰ ক্ৰুজখনৰ ডিলাক্স ৰুমকেইটাও দেখিবলৈ পাব। আপোনালোকে ইয়ালৈ আহিব পাৰে অৱসৰ বিনোদনৰ বাবে আপোনালোকৰ প্ৰিয়জনৰ লগত। আহিবচোন ফ্ৰেণ্ডছ। এতিয়া মই ক্ৰুজৰ প্ৰথম মহলাটো আপোনালোকক দেখুৱালোঁ, ৰুমকেইটা পিছত দেখাম। এতিয়া মই আপোনালোকক ক্ৰুজখনৰ ৰুফ টপলৈ লৈ যাম, বলক। তো ফ্ৰেণ্ডছ, এই চিৰিখনেৰে ৰুফ টপলৈ যাব লাগে। তো বলক গৈ থাকোঁ। এয়া হৈছে ক্ৰুজখনৰ ৰুফটপ। তো ফ্ৰেণ্ডছ, আপোনালোকক আৰু এটা কথা এইখিনিতে জনাই থ'ম, মই যিহেতু ৰুফটপত আছোঁ। এই ক্ৰুজখনৰ লাইটবিলাক কেনেকৈ জ্বলে বা ইয়াত থকা আপোনাৰ চাৰ্জিং পইণ্ট বা কিবা ইলেক্ট্ৰিকৰ সামগ্ৰী আছে সেইখিনি কেনেকৈ চলে। এয়া দেখিছে আপোনালোকে মোৰ পিছফালে চ'লাৰ পেনেল। তো এই চ'লাৰ পেনেলৰ দ্বাৰাই এই ক্ৰুজখন পৰিচালিত হয় আৰু ইয়াত এটা ডিজিও আছে ইমাৰ্জেঞ্চি টাইমৰ কাৰণে। অকল ব্ৰহ্মপুত্ৰ পাৰ্লত 3টাকৈ অত্যাধুনিক ডিলাক্স ৰুম আছে। তো আমি তাৰে এটালৈ সোমাই যাওঁ এতিয়া। তো ফ্ৰেণ্ডছ, ৰুমটোৰ ভিতৰত সোমোৱাৰ লগে লগে আপোনালোকে এটা লাক্সাৰিয়াছ ফিল পাব আৰু সোমোৱাৰ লগে লগে আপোনালোকে এখন কিং সাইজ বেড
দেখিবলৈ পাব আৰু এই ৰুমটোৰ প্ৰায়বিলাক বস্তুৱেই বাঁহৰে তৈয়াৰী এতিয়া বলক আপোনালোকক মই বাথৰুমটো দেখাই দিওঁ যিহেতু আপোনালোকে বাথৰুমটো চাবলৈ বিচাৰিব তো ফ্ৰেণ্ডছ এইটোৱে হৈছে এই ৰুমটোৰ বাথৰুম সাধাৰণতে এনেকুৱা বাথৰুম ষ্টাৰ হোটেলবিলাকতে দেখিবলৈ পোৱা যায় তো ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া ৰুম ডিলাক্স ৰুম হয় ইয়াত এচিৰ সুবিধাও আছে আৰু ইয়াত ধুনীয়া এখন বিছনাও আছে এই বিছনাখনত শুই শুইয়ে আপোনালোকে ব্ৰহ্মপুত্ৰৰ যি নাজাৰা সেই নাজাৰা আপোনালোকে দেখিবলৈ পাব আৰু এতিয়া মোৰ লগত আছে এই ক্ৰুজখনৰ স্বত্বাধিকাৰী ধীৰাজ বিকাশ দালে মোৰ ব্লগলৈ আদৰণি জনাইছোঁ আৰু ধীৰাজ দাই এতিয়া আমাক এই ক্ৰুজখনৰ বিষয়ে কিছু কথা জনাব তো ধীৰাজ দা অলপ কৈ দিব মোৰ দৰ্শকৰ বাবে ধন্যবাদ তোমাৰ চেলেনটোৰ কাৰণে মই ৱেলকাম আৰু প্ৰথমে আমাৰ ইয়াত এনেকুৱা ৰুম আমাৰ যি আমাৰ ডিলাক্স ৰুম আছে যি ৰুম আছে আমাৰ সেনেকুৱা 3টা ৰুমহে আছে এইটো ক্ৰুজত আমি যিমান পাৰোঁ অত্যাধুনিক বনাবলৈ বিচাৰিছোঁ লগতে ট্ৰেডিশ্যনেল আমাৰ যি পৰম্পৰাগত সেই বস্তুটো মই দিবলৈ বিচাৰিছোঁ আৰু সেইকাৰণে মই এনেকৈ উডেন ফিনিচিঙৰ বনাইছোঁ কিন্তু আমাৰ সকলো সুবিধাই ইয়াত দিবলৈ চেষ্টা কৰিছোঁ আমাৰ ইয়াত এনেকুৱা 3টা ৰুম বনোৱা আছে 3টা ৰুমৰ ভিতৰত এনেকুৱা ছেম কণ্ডিশ্যন 3টা ৰুম আছে আমাৰ টয়লেট বাথৰুমো আছে এটেচটেড শ্বাৱাৰো আছে বিভিন্ন সকলো ধৰণৰ আপোনাৰ গৰম দিনৰ কাৰণে AC দিছোঁ আৰু এতিয়া ঠাণ্ডা দিনৰ কাৰণে আমি হিটাৰ গিজাৰৰ পৰা হট ৱাটাৰো প্ৰভাইড কৰিছোঁ যিখিনি মানে আমি চেষ্টা কৰিছোঁ যিখিনি পৰম্পৰাগত দিব পাৰি ৰুমৰ ভিতৰত সেইখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ ধীৰাজ দা আৰু এটা কথা সুধো আপোনাক এই ক্ৰুজখনৰ এই ৰুমটো যেনেকৈ এতিয়া গেষ্ট আহিলে তো তাৰ কাৰণে টয়লেটৰ ব্যৱস্থাও কৰিছে তো আৰু টয়লেট যিহেতু মানুহে কৰিবই এইটো এটা নেচাৰেল হয় তো ইয়াৰ যি মানে নেচাৰেল বস্তু মল মূত্ৰখিনি যিখিনি আছে সেইখিনি ব্ৰহ্মপুত্ৰৰ পানীতেই পৰিব নে আপোনালোকে তাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নাই আমি সেইটো কেতিয়াও টুৰিজিমে এলাউ নকৰে টুৰিজিম ছেক্টৰত যিহেতু মই 15 বছৰ মই টুৰিজিমৰ লগত জড়িত আৰু টুৰিজিমে কেতিয়াও নিবিচাৰে যে কি আমাৰ নিজৰ পৰিৱেশটোৰ আমি নিজৰ এই আমাৰ সম্পদখিনি আমি হেক কৰি পেলাওঁ লেতেৰা কৰি পেলাওঁ চ' আমি সেইকাৰণে বায়' টেংক ৰাখিছোঁ ইয়াৰ তলত যিটো এটা ফাংচন আছে সেইকাৰণে মোৰ বুটখন অলপ হাই ওপৰত আছে ইয়াৰ তলত আমাৰ 5টা বায়' টেংক আছে যি আমাৰ যি হিউমেন ৱেষ্টখিনি ফাৰ্ষ্ট আমাৰ বায়' টেংক যায় আৰু বায়' টেংকৰ পৰা আমাৰ বায়' টেংক ফিল আপ হয় তাত এটা আমি এটা বায়' টেংকৰ বেক্টেৰিয়া থাকে আমি ওৱান মন্থে বেক্টেৰিয়া দিব লাগে আমি বেক্টেৰিয়াটো আপোনাৰ টয়লেটৰ পৰা দি দিলে হৈ যায় আপোনাৰ তো বেক্টেৰিয়া কাম হৈছে কি আমাৰ যি হিউমেন ৱেষ্টটো সেইখিনি ক্ৰিয়েট কৰি সেইটো ৱাটাৰ কৰে 1% অফ ৱাটাৰ তাৰপিছত সেইখিনি ৱাটাৰ কৰি ডিছপ'জ কৰে কিন্তু আমি সেই ৱাটাৰখিনিও কালেক্ট কৰি ৰাখিছোঁ যিহেতু সেইখিনি এটা আমি মানে কি হয় এইটো এটা সাৰৰ নিচিনা ইউজ কৰিব পাৰি সেইখিনিও আমি কৰিছোঁ আমিও বেলেগ টেংকত কালেক্ট কৰি ৰাখিছোঁ সেইখিনি যদি আমি ইন ফিউচাৰ ফুল হয় আমি পাম্পিঙেদিও বাহিৰত পেলাই দিম সেইখিনি আৰু আমাৰ চিষ্টেমটো হৈছে এনি হিউমেন ৱেষ্টখিনি আমি ক'তো যাবলৈ নিদিওঁ সেইখিনি আপোনাৰ আমি ইউজহে কৰি আছোঁ এতিয়া বায়' টেংক আছে লাষ্টত আমি বায়' টেংকৰ আমাৰ পাম্প আছে ডাঙৰ পাম্প আছে পাম্পেদি ৱেষ্টখিনি আমি বাহিৰলৈ আমি থ্ৰ' আপ কৰিম বাহিৰলৈ এনেকুৱা জেগা চাই আমি ড্ৰেইনিং চিষ্টেম কৰিম মানে তাত আমাৰ প্ৰচেছিং আছে তলত চব চিষ্টেম কৰি ৰাখিছোঁ আমি এইখিনি ডাইৰেক্টলি আমাৰ ৱাটাৰলৈ নাযায় কেতিয়াও আৰু এটা কথা এইখিনিতে আপোনাক সুধি ৰাখোঁ এই ৰুমটো যিহেতু ইয়াত 3টা ৰুম আছে তো ইয়াত যদি কোনোবা গেষ্ট আহিব বিচাৰে এই ৰুমত থাকিব বিচাৰে তো তাৰ কাৰণে কিমান প্ৰাইচ আপোনালোকে ৰাখিছে ইয়াত আমি 7,000 ৰাখিছোঁ ইনক্লুডিং ব্ৰেকফাষ্ট আমি ব্ৰেকফাষ্টটো আমি কম্পাৰ্টমেণ্টেৰী আমাৰ ফালৰ পৰা 7,000ত দিম যদি তেওঁলোকে খানা পিনা বিচাৰে তেতিয়া অৰ্ডাৰ বেচিছত আমাৰ বেলেগ মেনু আছে তেখেতে ভেজ নন ভেজ যিকোনো হ'লেও অৰ্ডাৰ দিব পাৰে যিহেতু আমাৰ ইয়াত কুক মেনু আছে চব সুবিধাই আমি দিবলৈ চেষ্টা কৰি আছোঁ আৰু দাদা আৰু এটা কথা সুধো আপোনাৰ এই ক্ৰুজখন চলিবলৈ কাৰণে কি ব্যৱহাৰ কৰা হৈছে সোলাৰ পেনেলটো দেখিছোৱে বাৰু তাৰপৰাও ইমাৰ্জেঞ্চি বেকআপ কিবা ৰাখিছে নেকি আপুনি যিহেতু ৱেডাৰৰ ওপৰত সোলাৰ চবেই জানে ৱেডাৰৰ ওপৰত সোলাৰ চিষ্টেমটো ডিপেণ্ড কৰে চ' সেইকাৰণে আমি বেকআপ 10 কিলোৱাটৰ এটা বেকআপ জেনেৰেটৰ ৰাখিছোঁ
চবৰে আমি বেকআপ ৰাখিছোঁ যেনেকৈ বোটখনত ডাবল ডুৱেল ইঞ্জিন আছে তাৰো এটা বেকআপিং ছিষ্টেম আছে চ'লাৰক যি ইলেক্ট্ৰিচিটি আমি যি কনভাৰ্ট কৰি আছে চ'লাৰ পেনেলৰ পৰা যদি আমি কনভাৰ্ট কৰিব নোৱাৰোঁ আমাৰ ইমাৰ্জেঞ্চি আমাৰ 10 কিলোৱাটৰ ডিজিও আছে আৰু আমাৰ যিটো ফিল্টাৰিং ছিষ্টেম ব্ৰহ্মপুত্ৰৰ পানী উঠাই আমি ফিল্টাৰ কৰি আমি প্ৰভাইড কৰি আপোনাক চাৱাৰলৈ দিওঁ আমি এইটোতো নৰ্মেলি আমি মিনাৰেল ৱাটাৰ খাবলৈ ড্ৰিংক কৰিবলৈ দিওঁ কিন্তু বাকী চাৱাৰৰ কাৰণেও আমি হাইটেক ফিল্টাৰ ৰখি ফিল্টাৰেশ্যন কৰি মানুহক চাৱাৰেশ্যন কৰিবলৈ দিছোঁ আৰু এটা কথা এইখিনিতে আপোনাক সুধি থওঁ দাদা আমি কথা এটা শুনিব পাইছোঁ এই কনচেপ্টটো কিছুমান মানুহে কৈছে যে তেওঁলোকে উলিয়াইছিলে মই জনাৰ মতে আপুনি এই কনচেপ্টটো ফাৰ্ষ্ট আনিছিলে আমাৰ ডিব্ৰুগড়লৈ তো তাৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে নেকি মই এইটো কনচেপ্ট ডিব্ৰুগড়ত মই জনাত আগতে প্ৰথমে মই কাৰো দেখা নাই মই ফাৰ্ষ্ট ডিব্ৰুগড়ত ষ্টাৰ্ট কৰিছিলোঁ এই কনচেপ্টটো মই 2019তে ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত ষ্টাৰ্ট কৰি মই 2020 ডিচেম্বৰত মই লঞ্চ কৰিছোঁ বহুত দিন লাগিলে টাইম যিহেতু এখন ডাঙৰ ক্ৰুজ অত্যাধুনিক আমি বস্তু কিছুমান আৰু মাজতে আমাৰ ক'ভিড হৈছিলে ক'ভিডৰ কাৰণে বহুত বস্তু যিহেতু হাইটেক ছিষ্টেম কৰি আছোঁ আমি সেইকাৰণে বহুত বস্তু অহা নাছিলে তাৰপিছত আমি কাম কৰি আৰু আপোনালোকে নিজে ভিডিঅ'টোত দেখিবই কিমান আমি ট্ৰাই কৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ যিখিনি সা সুবিধাৰ সৌন্দৰ্যতা আমাৰ যি নেচাৰেল থিংছবোৰ আমি প্ৰমোট কৰি দেখাবলৈ বিচাৰি আছোঁ আৰু এটা কথা শুনিব পাইছোঁ এই ক্ৰুজখন আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে এটা ট্ৰিপ দিব বুলি কৈছে সেই ট্ৰিপটো কাৰ কাৰণে উপলব্ধ হ'ব আৰু সেই ট্ৰিপটোৰ কিমান প্ৰাইজ হ'ব যদি আমাৰ ইয়াৰ মানুহে সেই ট্ৰিপটোৰ উপভোগ কৰিব বিচাৰে নহয় আমি এতিয়ালৈকে প্ৰাইচটো ফাইনেল কৰা নাই যিহেতু আমি অক্টোবৰৰ পৰা আকৌ যেতিয়া আমাৰ ক'ভিড প্ৰট'কলৰ পৰা শেষ হ'ব এতিয়ালৈকে আমি মুক্ত বুলি ক'ব নোৱাৰি ক'ভিড প্ৰট'কলৰ পৰা আমি যেতিয়ালৈকে ক'ভিড প্ৰট'কল আমাক ডিক্লেৰেশ্যন নিদিয়ে যে কি আমি মুক্ত বুলি মই ভাবি আছোঁ যে কি আমি অক্টোবৰত হয়তো মুক্ত হৈ যাম সেইকাৰণে অক্টোবৰৰ পৰা মই আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ যিহেতু আমাৰ বাহিৰৰ গেষ্টটো আহিব ইয়াত ইণ্টাৰনেশ্যনেল টুৰিষ্টটো আহিব নেশ্যনেল টুৰিষ্টটো আহিব আমাৰ নিজৰ আমাৰ স্থানীয় টুৰিষ্ট আছে তেখেতলোকো আহিব কিন্তু ৰেটটো আমি এতিয়ালৈকে ফাইনেলাইজ কৰা নাই আইটেনেৰী আমি বনাই থৈছোঁ আইটেনেৰী দুটা হ'ব এটা হ'ল 11 ডেজৰ পেকেজ এটা 7 ডেজৰ পেকেজ দুটা আইটেনেৰী আছে ইয়াৰ পৰা গুৱাহাটীলৈকে এটা ফাৰ্ষ্ট হ'ব ইয়াৰ পৰা ফাৰ্ষ্ট ষ্টপেজ হ'ব আমাৰ যি আহোমৰ যি হিষ্টৰী আছে আমাৰ আহোমৰ যি বিশেষতা আছে সেইখিনি আমি দেখাবলৈ চেষ্টা কৰিম শিৱসাগৰত ফাৰ্ষ্ট ষ্টপেজ তাত হ'ব ছেকেণ্ড আমাৰ ষ্টপেজ হ'ব আপোনালোকে চবেই জ্ঞাত যে কি মানে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ মাজুলী সেই মাজুলী আমি তাত ষ্টপেজ কৰিম তাৰপিছত আমি আকৌ কাজিৰঙা যি এটা সিংহৰ গড়ৰ কাৰণে বিখ্যাত যি ওৱান ৰাইনো বুলি কয় আমি বিখ্যাত তাত আমি ষ্টপেজ কৰিম তাৰপিছত আমি তেজপুৰত হোল্ডিং কৰিম তাৰপিছত আমি ওৰাঙত হোল্ডিং কৰিম এনেকৈ হোল্ডিং কৰি আমি গুচিম গুৱাহাটী পামগৈ তো দাদা ইমানখিনি জনোৱাৰ বাবে অশেষ ধন্যবাদ তো ফ্ৰেণ্ডছ ব্ৰহ্মপুত্ৰ পাৰ্লৰ আৰু এটা আকৰ্ষণ ATV বাইক ৰাইড আপোনালোকে এই ৰাইড যদি ল'ব বিচাৰে তো 5 ৰাউণ্ডৰ ৰাইডৰ মাচুল হৈছে মাত্ৰ 300 টকা দিব লাগে আপোনালোকক এতিয়া মই ATV ৰাইড দেখাবলৈ গৈ আছোঁ আহক চাই থাকক বলো আপোনালোকে দেখিলে ব্ৰহ্মপুত্ৰ পাৰ্ল ডিব্ৰুগড় জিলাৰ প্ৰথমখন ৰিভাৰ ক্ৰুজ আপোনালোকক দেখুৱাবলৈ কিছু যত্ন কৰিছিলোঁ ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু পুনৰবাৰ মই এই ক্ৰুজখনৰ স্বত্বাধিকাৰী শ্ৰীযুত ধীৰাজ বিকাশ গগৈদালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ অলপ ভাগৰি গৈছোঁ তো ৰাতিও বৰ ভালকৈ হোৱা নাই 2-2.5 ঘণ্টাহে প্ৰায় শুইছোঁ তো ফ্ৰেণ্ডছ আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম